আজি মই বাৰীলৈ আহিলোঁ। ব'লক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। সুপ্ৰভাত। হেল্ল' গাইজ, কি খবৰ? ভালে থাকক কুশলে তাৰে কামনা কৰি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ব'লক প্ৰথমতে মই ভাতকেইটা খাই লওঁগৈ। আজি মই ভাতকেইটা খাম। এইফালে হৈছে মাছৰ পিটিকা, মাছ ফ্ৰাই আৰু এইফালে বেঙেনা, বিলাহী, ডিমৰ ভাজি আৰু এইফালে হৈছে লাই শাকৰ দালি। ভাতকেইটা খায়ে মই আহিলোঁ বাৰীলৈ বোলে। আৰু এইফালে মোক লৈ যাব দিছে আলু আৰু জলকীয়া পচাব বোলে, জলকীয়া দুটামান লৈ যাব কৈছে। আৰু এইফালে আগে আগে গৈ আছে দেউতাও গোবৰ আৰু আলুৱে লৈ গৈছে। আমি এতিয়া গৈ আছোঁ বাৰীলৈ বোলে। ফাইনেলি আমি আহি পাই গ'লোহি বাৰী। ইয়াত মানে চব্জি খেতি কৰা হয়। এইফালে লাই আৰু কি দিছে মই ভালকৈ নাজানো, কিন্তু মই আলু দিবলৈ আহিছোঁ। মই কিন্তু আগতে কাহানিও আলু দি পোৱা নাই, এইবাৰ প্ৰথম মই এইফালে আলুখিনি থৈ ল'লোঁ আৰু এইফালে দেউতাই গোবৰ দিব লৈছে, মানে য'ত আলু দিব মানে গোবৰ দিয়ে কৰা হয়। আৰু এইফালে অকণমান মই এনেই ভিডিঅ' কৰি লওঁ, এইফালে দি আছে। এইফালে দেউতাই গোবৰ আৰু মাটি দি পিনে মিহলাই আছে আৰু এইফালে অকণমান দেখাই দিছোঁ ধান খেতি কৰা হৈছে। আৰু এইফালে মোক দেখাই দিছে কেনেকৈ আলু দিব লাগে, কেনেকৈ কি কৰিব লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ মই এইবাৰ প্ৰথম দিম, আপোনালোকক দেখাইছোঁ মানে আৰু কেনেকৈনো মই দিম। আৰু মই এতিয়া আলু দিব লৈছোঁ। দেউতাই ক'লে যে এবেগেটো আঁতৰে আলু দিবলৈ, আৰু এতিয়া মই আলু দি গৈছোঁ। প্ৰথমতে মই কি কৰিছিলোঁ, শিপাটো ওপৰলৈ দি পিনে মানে এইখিনি তললৈ দি দিছিলোঁ। তাৰপিছত দেউতাই ক'লে যে সেনেকৈ নহয়, শিপাখিনি তললৈ দি পিনে মাটি লগাকৈ দিব কৈছে। আৰু যোনটো মানে গজালি ওলাই আছে তেনেকৈ দি গৈছোঁ। আৰু এতিয়া মই আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে পিছে দি পাইছে নাই আলু? যদি দি পাইছে কমেণ্ট কৰি জনাব, আৰু যদি নাই পোৱা এবাৰ দি চাব দেই, কি মজা লাগে কৈছোঁ নহয়। মই একেবাৰে উৰণিটো পুৰা দীঘলকৈ লৈ পিনে আলু দি আছোঁ, কাৰণ অকণমান ৰ'দটো ধৰিছিলে, মানে বেছিও ৰ'দ ওলোৱা নাই, তথাপিও অকণ ধৰিছিলে, সেইবাবে উৰণিটো বেছি দীঘলকৈ ল'লোঁ। মই পূৰা এক চিটা মানে কি কয় মই নাজানো, কিন্তু ভালকৈ মই পূৰা আলু দি শেষ কৰি দিলোঁ। আৰু এইফালে লাই দিবলৈ আকৌ ঠিক কৰি দিছে। কিমান ফাৰ্ষ্ট দেখিছে, কিন্তু সাৰ চাৰ নিদিয়ে, অকল গোবৰহে দি পিনে কৰে। আৰু এইফালে মায়ে চাহ লৈ আহিছে। আমি একদম মানে অকণমান দূৰ হয় ঘৰৰ পৰা। এতিয়া আমি চাহ খাব লৈছোঁ। মায়ে পিঠা আৰু চানা দি গুড় লৈ আহিছিলে আৰু লগতে এতিয়া আমি চাহ খাই লৈছোঁ। আমি এতিয়া চাহ খাই পিনে লাই পুলি ৰুবৰ কাৰণে লাই ঢালিছোঁ। দেউতাই ক'লে যে য'ত ডাঠ হৈ আছে তাৰ পৰা উঘালি আনিব ক'লে, আৰু মই উঘালি পিনে এতিয়া ৰুইছোঁ। আৰু এয়া দেখিছে পূৰা শেষ কৰি দিলোঁ, লাইও ৰুলোঁ, চব ৰুই শেষ কৰিলোঁ। এতিয়া আমি ঘৰলৈ বুলি আহিছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা মানে লাইক কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। লগ পাম অন্য এটা ভিডিঅ'ত। বাই।